বস্তু ইমানেই হৈছে যে ডিকিত কোনটো বস্তু কেনেকৈ থলে গোটেই বস্তুবোৰ এডজাষ্ট হ'ব, কোনটো বস্তু আগতে ভৰালে ভাল হ'ব, সেয়া ভাবি চিন্তি বেগবোৰ গাড়ীত উঠাই আছোঁ। ইমান বস্তু আৰু বেগ দেখি হাজবেণ্ডৰ বকনি খাই খায়ে বেগবোৰ ভৰাই আছোঁ। হাজবেণ্ডে মোক কৈ আছে, ইমানবোৰ বেগ কি আছে ইয়াত? মই ক'ৰবালৈ গ'লেচোন দুযোৰ কাপোৰতে হৈ যায়। এই গোটেই বেগবোৰেই হৈছে ছোৱালীৰ কলেজ যিহেতু শ্বিলঙতে হৈছে, সেয়ে হোষ্টেলত থাকিলে যাতে বস্তুবোৰ হাততে পায় ভাবি ভাবি বস্তুবোৰ বেগত দিয়া হৈছে। ৰাতিপুৱাই বস্তু বেগ গাড়ীত ভৰাই ছোৱালীক হোষ্টেলত থ'বলৈ তিনিও ওলালোঁ। 10টা বজাত গাড়ী ষ্টাৰ্ট দিয়া হ'ল। এয়া যোৰাবাট পায়ে ইমান চাহ একাপৰ প্ৰয়োজন হৈছিলে, গাড়ী ৰখাই পচন্দৰ মিঠাই লৈ চাহ খোৱা হ'ল। মাজে মাজে গাড়ীত খাই যাবলৈও চানা, চিপছ, ক'ল্ড ড্ৰিংকছ লৈ ল'লোঁ। আজিৰ দিনটো যে কি সাংঘাতিক গৰম পৰিছে, আইচক্ৰীম দেখিয়ে গাড়ীত খাই যাবলৈ ছোৱালীয়ে নিজৰ লগতে মোলেও এটা আনিলে। গৈ থাকোঁতে হাজবেণ্ডে ভাতটো বৰাপানীতে খাই লোৱাৰ ইচ্ছা কৰিলে। গাড়ী বৰাপানীৰ ফালে সোমাওঁতেই ডাঙৰ বৰষুণ দিলে।